গুড মৰ্ণিং ভাই। হে ভাই, আজি ৰাতিপুৱাৰ মাছ চাব নেকি? এই জালত চোৱা, এই কি ধুনীয়া মাছ লাগিছে চোৱা। জালখন ভৰিকৈ লাগিছে। টিঙৰা, শিঙি, পুঠি, গৰৈ, মোৱা লাগিছে। চোৱা কি মজা মাছ লাগিছে। আজি ৰাতিপুৱাৰ মাছ, ফ্ৰেছ মাছ লাগিছে। চা লেঙি জালত এখনে জাল আছে ইয়াতে 100 ফুটৰ মাছত চোৱা মাছ লাগিছে। টিঙৰা মাছ, পুঠি মাছ, মোৱা মাছ লাগিছে এইফালে। ভাই এইটো কি মস্ত টিঙৰা লাগিছে আৰু এইফালে হেৰি লাগিছে। এইটো মাছ চিনি পোৱা নে? শিঙি মাছ। এইটো একবাৰ পিন্ধিলে নহয়, 1 মাহৰ বেজি ল'ব নালাগে আৰু একবাৰ মান পিন্ধিলে। চা মোৱা মাছ, কি ডাঙৰ খাহীয়ন মাছ। চা লেঙি জালত মাছ লাগিছে। আজি এসপ্তাহ হ'ল এনেকুৱাকৈ মাছ লাগি থকা। খাইও আছো আৰু বিক্ৰীও কৰি আছো। আপোনালোকে খাই যদি কণ্টেক্ট কৰিব, মোৰ ইউটিউবত লিংকটো দিয়া আছে।